প্ৰশ্ন নম্বৰ 1 পৃথিৱীৰ ভিতৰত আটাইতকৈ জনবহুল দেশখন হ'ল ক ভাৰত, খ পাকিস্তান, গ ৰাছিয়া, ঘ চীন। শুদ্ধ উত্তৰ ঘ চীন। প্ৰশ্ন নম্বৰ 2 কোনখন মহাদেশৰ জনসংখ্যা সৰ্বাধিক? ক ইউৰোপ, খ আফ্ৰিকা, গ এছিয়া, ঘ ওচেনিয়া। শুদ্ধ উত্তৰ অপশ্যন গ এছিয়া। প্ৰশ্ন নম্বৰ 3 ভাৰতত প্ৰথম ৰেল চলিছিল ক 1835, খ 1935, গ 1853, ঘ 1953। শুদ্ধ উত্তৰ গ 1853। প্ৰশ্ন নম্বৰ 4 ভাৰতৰ আটাইতকৈ বেছি পথৰ ঘনত্ব থকা ৰাজ্যখন হ'ল ক অসম, খ কেৰালা, গ মেঘালয়, ঘ ৰাজস্থান। শুদ্ধ উত্তৰ খ কেৰালা। প্ৰশ্ন নম্বৰ 5 অসমৰ ৰাষ্ট্ৰীয় কাৰিকৰী শিক্ষা প্ৰতিষ্ঠানখন ক'ত অৱস্থিত? ক শিলচৰ, খ গুৱাহাটী, গ ডিব্ৰুগড়, ঘ যোৰহাট। শুদ্ধ উত্তৰ ক শিলচৰ। প্ৰশ্ন নম্বৰ 6 অসমৰ সৰ্বভাৰতীয় কাৰিকৰী শিক্ষা প্ৰতিষ্ঠান ক'ত অৱস্থিত? ক শিলচৰ, খ গুৱাহাটী, গ ডিব্ৰুগড়, ঘ যোৰহাট। শুদ্ধ উত্তৰ অপশ্যন খ গুৱাহাটী। প্ৰশ্ন নম্বৰ 7 ভাৰতবৰ্ষত কেতিয়া প্ৰথম বেংক স্থাপন কৰা হৈছিল? ক 1770, খ 1880, গ 1990, ঘ 2000। শুদ্ধ উত্তৰ ক 8 নম্বৰ প্ৰশ্ন ভাৰতবৰ্ষৰ প্ৰথম বেংকটোৰ নাম বেংক অফ হিন্দুস্তান, ক খ নম্বৰ ষ্টেট বেংক অফ ইণ্ডিয়া, গ চেণ্ট্ৰেল বেংক অফ ইণ্ডিয়া, ঘ পাঞ্জাৱ বেংক অফ ইণ্ডিয়া। শুদ্ধ উত্তৰ ক বেংক অফ হিন্দুস্তান। বেংক অফ হিন্দুস্তান ভাৰতৰ প্ৰথম বেংক। প্ৰশ্ন নম্বৰ 9 অসমত প্ৰথম বেংক কেতিয়া স্থাপন কৰা হৈছিল? ক 1925, খ 1924, গ 1923, ঘ 1926। শুদ্ধ উত্তৰ ঘ 1926। কুৱেশ্যন নম্বৰ 10 অসমৰ প্ৰথম বেংকটোৰ নাম কি? ক গুৱাহাটী বেংক, খ অসম গ্ৰামীণ বিকাশ বেংক, ঘ SBI, ঘ BOB বেংক অফ বৰোদা। শুদ্ধ উত্তৰ ক গুৱাহাটী বেংক। প্ৰশ্ন নম্বৰ 11 নাবাৰ্ড কেতিয়া স্থাপন কৰা হৈছিল? ক 1982, খ 1980, গ 1995, ঘ 1935। শুদ্ধ উত্তৰ ক 1982। প্ৰশ্ন নম্বৰ 12 উত্তৰ পূব উন্নয়ন বিত্তীয় নিগম কেতিয়া স্থাপন হৈছিল? ক 1982, খ 1980, গ 1995, ঘ 1935। শুদ্ধ উত্তৰ গ 1995। কুৱেশ্যন নম্বৰ 13 ভাৰতীয় ৰিজাৰ্ভ বেংক কেতিয়া স্থাপন হৈছিল? 4টা অপশ্যন দিয়া আছে, ইয়াৰ শুদ্ধ উত্তৰ ঘ 1935। 1935। প্ৰশ্ন নম্বৰ 14 আহোম স্বৰ্গদেউ চুডাংফাই ক'ত ৰাজধানী পাতিছিল? ক চৰাইদেউ, খ বকতা, গ চৰগুৱা, ঘ যোৰহাট। শুদ্ধ উত্তৰ গ চৰগুৱা। প্ৰশ্ন নম্বৰ 15 আহোম স্বৰ্গদেউ চুহুংমুং ক'ত ৰাজধানী পাতিছিল? অপশ্যন ক চৰাইদেউ, খ বকতা, গ চৰগুৱা, ঘ যোৰহাট। শুদ্ধ উত্তৰ খ বকতা। প্ৰশ্ন নম্বৰ 16 আহোমসকলে শেষৰখন ৰাজধানী ক'ত পাতিছিল? অপশ্যন ক চৰাইদেউ, খ বকতা, গ চৰগুৱা, ঘ যোৰহাট। শুদ্ধ উত্তৰ যোৰহাট। যোৰহাটত শেষৰখন ৰাজধানী আছিল। প্ৰশ্ন নম্বৰ 17 দখনা কোন জাতিৰ মহিলাসকলে পৰিধান কৰে? ক বড়ো, খ ৰাভা, গ তিৱা, ঘ কোচ। শুদ্ধ উত্তৰ ক বড়ো। প্ৰশ্ন নম্বৰ 18 আৰ্য সমাজৰ প্ৰতিষ্ঠাপক কোন? অপশ্যন ক ৰাজা ৰামমোহন ৰায়, খ দয়ানন্দ সৰস্বতী, গ স্বামী বিবেকানন্দ, ঘ গোবিন্দ ৰানাদেৱ। শুদ্ধ উত্তৰ খ দয়ানন্দ সৰস্বতী। প্ৰশ্ন নম্বৰ 19 বাৰ্ষ সমাজৰ প্ৰতিষ্ঠাপক কোন? ক ৰাজা ৰামমোহন ৰায়, খ দয়ানন্দ সৰস্বতী, গ স্বামী বিবেকানন্দ, ঘ গোবিন্দ ৰানাদেৱ। শুদ্ধ উত্তৰ ক ৰাজা ৰামমোহন ৰায়।
প্ৰশ্ন নম্বৰ 20 শেষৰটো প্ৰশ্ন আজিৰ ভিডিঅ'টো সত্য ৰথ প্ৰকাশ গ্ৰন্থখনৰ লেখক ক ৰাজা ৰামমোহন ৰায়, খ দয়ানন্দ সৰস্বতী, গ স্বামী বিবেকানন্দ, ঘ গোবিন্দ ৰানাডে। শুদ্ধ উত্তৰ খ দয়ানন্দ সৰস্বতী। ধন্যবাদ। প্লিজ ছাবস্ক্ৰাইব, লাইক, শ্বেয়াৰ।